আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা, আম্মা বা'দ। আশা কৰোঁ আল্লাহে আপোনালোকক ভালে ৰাখিছে আৰু আগলৈ ভালে ৰাখক। আজি আমি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিমৰ দ্বিতীয় পৰ্বৰ ফাইদাৰ বিষয়ে আলোচনা কৰিম। যেতিয়া নূহ আলাইহিস সালামে নিজৰ উম্মতক নাওত উঠিবলৈ কৈছিল, সেই সময়ত বিসমিল্লাহ পঢ়িবলৈ উম্মতক কৈছিল। সূৰা হুদৰ ৪১ নম্বৰ আয়াতত পোৱা যায়। হজৰত সুলাইমান আলাইহিস সালামে বিলকিছ ৰাণীলৈ চিঠি লিখাৰ সময়ত পোনপ্ৰথমে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিমেৰে চিঠি লিখা আৰম্ভ কৰিছিল। সূৰা নামলৰ ৩০ নম্বৰ আয়াতত উল্লেখ কৰিছে। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে আমালোকক খানা খোৱাৰ সময়ত, খানা ঢাকনিৰে বন্ধ কৰাৰ সময়ত, দৰ্জা বন্ধ কৰাৰ সময়ত, খোৱাৰ সময়ত, ইভেন স্বামী স্ত্ৰীৰ মিলনৰ সময়ত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়িবলৈ আদেশ কৰিছে ইত্যাদি। যদি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়া নহয়, শয়তানে আমাৰ পৰা সুবিধা লয়, লগতে আমাৰ কামবোৰত অংশ লয়। এতিয়া আহক বিসমিল্লাহিৰ ৰহমানিৰ ৰহিমৰ ফজিলত বা উপকাৰৰ কথা আলোচনা কৰোঁ। নম্বৰ ৬। যিজন ব্যক্তিয়ে মহৰম মাহৰ প্ৰথম তাৰিখে ১০০ বাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কাগজত লিখি নিজৰ লগত ৰাখিব, আল্লাহ তাআলাই সকলো ধৰণৰ বালা মুছিবতৰ পৰা মাহফুজ ৰাখিব। নম্বৰ ৭। শোৱাৰ আগত ২১ বাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ি টোপনি গ'লে চোৰৰ পৰা, শয়তানৰ কুমন্ত্ৰণাৰ পৰা আৰু হঠাৎ মৃত্যুৰ পৰা আল্লাহে বচাই ৰাখিব। নম্বৰ ৮। কোনো জালিম, ডকাইত, বদমাছ, ৰাগিয়াল মানুহৰ ওচৰত যোৱাৰ আগত ৫০ বাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ি গ'লে আল্লাহে আপোনাক তেওঁৰ নজৰত সন্মানী বনাই দিব। নম্বৰ ৯। ১০০ বাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কাগজত লিখি খেতি কৰা মাটিৰ মাজত পুতি দিলে আল্লাহে সকলো ধৰণৰ খেতি, তামাম বালা মুছিবতৰ পৰা মাহফুজ ৰাখিব, লগতে খেতিত বৰকত হ'ব। নম্বৰ ১০। যিবোৰ মহিলাৰ সন্তান গৰ্ভত মৃত্যু হয় বা জন্মৰ পিছত মৃত্যু হয়, তেওঁলোকে ৬১ বাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কাগজত লিখি নিজৰ লগত ৰাখিলে আল্লাহে আপোনাৰ সন্তানক সুৰক্ষিত ৰাখিব। নম্বৰ ১১। মূৰৰ বিষ থকা ব্যক্তিয়ে ২১ বাৰ কাগজত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম লিখি গলত বা মূৰত বান্ধি ল'লে বিষ দূৰ হৈ যাব। যদি কোনো ব্যক্তিয়ে দুনিয়া আৰু আখিৰাতৰ বালা মুছিবতৰ পৰা বাচিব বিচাৰে, তেওঁ যেন বেছি বেছিকৈ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ে। নম্বৰ ১২। প্ৰতিদিন ফজৰৰ সুন্নত ২ ৰাকাত পঢ়াৰ পিছত ৯০ বাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়িলে কোনো ধৰণৰ দুখ কষ্ট নহয়, লগতে কোনো জৰুৰতৰ সময়ত পঢ়িলে আল্লাহে মকচুদ পূৰা কৰি দিব আৰু দুখ কষ্ট আসান কৰি দিব। নম্বৰ ১৩। যদি প্ৰতি ৱাক্ত নামাজৰ পিছত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিমৰ সৈতে সূৰা ফাতিহা মানে আল-হামদু সূৰা ২১ বাৰ পঢ়ে, আল্লাহে তেওঁলোকক মাল দৌলতৰ অভাৱ কেতিয়াও নকৰে। আজিলৈ ইমানেই। আগলৈ পুনৰ লগ পাম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।